নমস্কাৰ, মোৰ ইউটিউব চেনেল বাউল বাউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু আপোনাৰ KYF-ৰ তৃতীয়টো দিন, ত' আমি KYF-লৈ গৈ আছোঁ আৰু আমাৰ লগত এইবাৰ আজি সোমাৰ নাই, সোমাৰ কিবা কামত ঘৰলৈ যাবলগীয়া হ'ল আৰু আমি গোটেইকেইটা গৈ আছোঁ। আৰু আজি এনেকুৱা এটা বস্তু দেখাম আপোনাৰ KYF-ত যিটো চাবলগীয়া। এতিয়া নাম নকওঁ, গৈ পিনি তাত নাম কমগৈ, আপোনালোকে চাবলৈ আগ্ৰহ হৈ থাকক আৰু ভিডিঅ'টো এনজয় কৰি থাকক। যিহেতু আমি টাউন পাই গ'লোহি আৰু ইয়াত অটোবিলাকে বহুত দাম কৈছে, ভাড়ালৈ 200-300 ইমান দাম কৈছে। ত' বেছি দূৰ নহয়, হ'লে 7-8 কিলোমিটাৰমান হ'ব, বহুত দাম কৈছে। ত' এতিয়া বাছলৈ যাম চাগে, নিশ্চয় অলপ কম হ'ব। চ' আমি দাদা এজনৰ স্কৰ্পিঅ' পালোঁ, ত' তাত আহিছোঁ আৰু গাড়ী যথেষ্ট ভিৰ হৈছে ইয়াৰ পৰাই, লাহে যাবলগীয়া হৈছে ধৰক। আমি আগৰ ৰাস্তা যিটো মেইন ৰাস্তাটো আমি নাই সোমোৱা, আমি এই যি বেকৰ ৰাস্তাটো এই চাইডে আহিছোঁ, কাৰণ এই চাইডে হৈছে গাড়ী জাম বহুত কম, সেইবাবে আমি এইফালেদি আহিলোঁ। আৰু ৰাস্তা চাওক কিমান সুন্দৰ এটা পৰিৱেশ, ৱাও, টাৰ্ণিং চাওক এবাৰ, ৱাও KYF। আৰু এইবিলাক মানুহ দেখিছে নহয়, একদম উলমি গৈছে, পুৰা জেগা নাই চাওক, অকণমানো খালী জেগা নাই, ইমানেই মানুহ। আমি এইফালেদি সোমাই যাব লাগিব আৰু এইটো ৰাস্তা চাওক না, ৱাও কি সুন্দৰ ৰাস্তা। ৰাস্তাৰ মাজে মাজে আমি যাব লাগিব আৰু অলপ আগত পামগৈ KYF, ৱাও। আৰু আমি এইখিনিতে নামিব লাগিব, কাৰণ এইখিনিৰ পৰা আগলৈ গাড়ী নিবলৈ নাই দিয়া, চ' এইখিনিতে নামিম আমি। আৰু আমি আহি KYF-ৰ ওচৰ পাই গ'লোহি, ৱাও মানুহৰ সমাগম অলপ দেখিবলৈ পাইছোঁ, ৱাও ষ্টেচু মজা লাগিছে, মজা নাইচ। ত' আহি ওচৰ পাই গ'লে এইটো দেখিছে, সেইদিনাখন যিবিলাক লাইটে আপোনাক ক্লক আছিলে, ষ্টেচু ধুনীয়াকৈ বনাই থৈছে। আৰু এখন ধুনীয়াকৈ দেখিছিলে, এইটো লাইটে আপোনাৰ ধুনীয়াকৈ হৈছে। আৰু এইটো হৈছে মেইন ফ্ৰণ্টৰ ৰাস্তাটো, আৰু আমি এইফালে নাহিলোঁ আৰু আমি আহিছোঁ এইফালেদি, যিহেতু সিফালে জাম হয় আৰু এইফালে আছে কিবা এখন মেইন প্ৰৱেশদ্বাৰ, আৰু এইটো ষ্টেচু ধুনীয়াকৈ বনাই থৈছে ক্লক দি। ভিডিঅ'টো চাই থাকক আৰু গাজ বাজনা বাজি আছে। এয়া ক্লক ষ্টেচু কাষে এপাক ঘূৰিম, আৰু এয়া গড়, অসমৰ গৌৰৱ, চাওক এবাৰ গড় কাষে আমি ঘূৰিম, ৱাও মানুহে পুৰা চেলফি। আৰু আমি এনেদৰে ভিতৰলৈ প্ৰৱেশ কৰোঁ, ব'লক। আৰু চাওক এবাৰ মানুহৰ ভিৰ সমাগম, ৱাও কি মানে আৰু ইমান সুন্দৰকৈ বনাইছে গেটখন, আৰু মানুহৰ ভিৰ চাওক, ৱাও। ৰাতি হ'লে আৰু যথেষ্ট ভিৰ হয় ইয়াত, আপুনি ইয়াৰ পৰা ভিৰ সমাগম দেখিবলৈ পাব। আৰু এয়া ষ্টেজত প্ৰগ্ৰেম চলি আছে, চাওক এবাৰ। আমি ফেষ্টিভেলৰ ভিতৰত সোমাই গ'লোঁ আৰু এইবিলাক ষ্টেজ দেখিছে আৰু কিবাকিবি গাই আছে সিফালে এদি, আৰু এইটো জাম্বিলিয়ানখন, আৰু ষ্টেজত প্ৰগ্ৰেম চলি আছে আৰু মানুহে ধুনীয়াকৈ বহি চাই আছে। যিবিলাক বস্তু আপোনালোকে দেখিবলৈ নাপালে আৰু সেইবিলাক আজি দেখুৱাম, আৰু এতিয়া সেইটো কাৰণে আজি দিনৰ ভাগত সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব। সেইপিনে গান বাজনা বাজি আছে, চ' আমি আহি অলপ আগলৈ যাম। আৰু আপোনালোকক কৈছিলোঁ যে মই এটা স্পেচিয়েলি বস্তু দেখুৱাম, তালৈ যাম, নথেংপি। চ' তালৈ যাওঁ, ব'লক। আমি আহি আছোঁ নথেংপি চাবলৈ, আৰু সিফালে মেইন ৰাস্তা আছে, চ' মেইন ৰাস্তাই আমি নাই যাওঁ, অলপ দূৰ হ'ব। চ' আমি চৰ্ট ৰাস্তাই গৈছোঁ, সেইবিলাক পাহাৰ বগাই, আৰু এইফালে পূৰা মানুহৰ ভিৰ লাগি আছে আৰু ষ্টেজত কিবাকিবি প্ৰগ্ৰেম চলি আছে। ত' ব'লক নথেংপিত কি আছে কি নাই সকলোবিলাক দেখুৱাম। উঠি আছোঁ পূৰা ভাগৰ লাগি গৈছে, কিমান দেখিছে নহয়, আহক।
আহি আপোনাৰ নথেংপি পাই গ'লোহি আৰু হেৰিটো দেখিছে আৰু এতিয়া সোমাই যাম আৰু তাৰ পৰিৱেশটো দেখুৱাম আৰু মানুহ ইয়াত যথেষ্ট ভিৰ সমাগম দেখিবলৈ পাইছোঁ আৰু ওপৰত উৰি আছে হেলিকপ্টাৰ আৰু ৰুবুলাই ব্লগ বনাই আছে কিবা এটা কৈ দিয়া কি ক'ম আৰু মানুহ দেখি অবাক হৈছে তাকেহে দেই বহুত যথেষ্ট ভিৰ আজি আৰু ওপৰত উঠিমগৈ নথেংপিত ব'লক আৰু ভিডিঅ'টো চাই থাকক নথেংপি হৈছে কাৰ্বিসকলৰ যি কাণফুলি আৰ্হিত এটা বনোৱা ঘৰ অৰ্থাৎ আমাৰ অসমীয়া মানুহে যেনেকৈ আগতে থুৰীয়া পিন্ধিছিলে তো সেই কাৰ্বিসকলেও তেনেদৰে আগতে থুৰীয়া টাইপত পিন্ধিছিলে তো তাৰ আকৃতিত নথেংপি বনাইছে আৰু মানুহ অজস্ৰ ভিৰ সমাগম দেখিবলৈ পাইছোঁ আৰু আমিও ওপৰলৈ উঠি যাম নথেংপি পাই গ'লোহি আৰু নথেংপি এতিয়া ইমান মানুহৰ ভিৰ মাজে মাজে সোমাই যাম আৰু যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পাইছোঁ আৰু ব'লক কি আছে কি নাই সকলোবিলাক দেখাম আৰু নথেংপি পাৰ আপোনাৰ গোটেই কেইবা এখন দেখি থাকি আৰু সকলোবিলাক চাব আমিও ভিতৰলৈ এখোজ দুখোজকৈ আগবাঢ়িছোঁ আৰু মানুহ যথেষ্ট ইয়াত ভিৰ দেখিছেই নহয় আৰু মানুহ চব মানুহ যাবলৈ বাট নাইকিয়া নিচিনা হৈ আছে সেয়া চব মানুহ ওপৰলৈ বা তললৈ গোটেই মানুহেই মানুহ আৰু এইবিলাক যথেষ্ট ভিৰ দেখিছেই নহয় আৰু মই উপস্থিত আছোঁ একেবাৰে ওপৰ মহলাৰ নথেংপি আৰু ইয়াৰ পৰা গোটেই আপোনাৰ KYF-খিনি আপোনালোকে উপভোগ কৰিবলৈ পাইছে আৰু ইয়াত ধুনীয়াকৈ ঠাণ্ডা বতাহ মাৰি আছে এয়া আপোনালোকক আৰু ইয়াৰ পৰাই আপোনালোকে KYF-খন গোটেই সম্পূৰ্ণকৈ দেখিব আৰু ইয়াত চাওক আপোনালোকে কিমান ডাঙৰ বিশাল এৰিয়াত KYF পাতে আৰু ইয়াৰ পৰা গোটেই নাজাৰা উপভোগ কৰিব পাৰিছে চ' আমি ইয়াৰ পৰা যাবগৈ লাগিব যিহেতু ফেষ্টিভেললৈ আৰু 20 মিনিটমান লাগিব ইয়াৰ পৰা নামি ফেষ্টিভেল পোৱালে ব'লক আৰু ভিডিঅ'টো চাই থাকক আৰু ৰাতি নথেংপি দৃশ্য চাওক এয়া চাওক হাজাৰ হাজাৰ লাখ লাখ মানুহ এনেদৰেই গোটেই KYF-খন ভৰি আছে আৰু ইমান মানুহ KYF চাবলৈ আহে আৰু সেয়া নথেংপি দেখিছেই নহয় আৰু এইফালে দোকান পোহাৰবিলাকতো গোটেই ভিৰ হৈ আছে তো আৰু এইফালে চব মানুহ আৰু এইফালে চলি আছে কালচাৰেল প্ৰগ্ৰেম আৰু আমি এতিয়া কালচাৰেল প্ৰগ্ৰেম চাম আৰু আপোনালোকেও উপভোগ কৰক এয়া ভাত আৰু গাহৰি মাংস দি দিলে আৰু এতিয়া লাহেকৈ ভাতটো খাই লওঁ আৰু বাকী চব্জি আহি আছে আৰু ধুনীয়াকৈ খাই লওঁ তাৰপিছত প্ৰগ্ৰেম চাম আৰু আমি এনেদৰে সোমাই আহি আছোঁ আৰু এতিয়া চাম মিছ KYF 2021 আৰু চাই থাকক আৰু এনজয় কৰি থাকক এয়া মিছ KYF হৈ আছে প্ৰগ্ৰেম এতিয়া আহি গ'ল ডেন্স আৰু এতিয়া ডেন্স চাম
আৰু এইটো কি বস্তু চক এবাৰ আৰু আমি এনেদৰে KYF-ৰ পৰা ওলাই আহিলোঁ যিহেতু ৰাতি 11:30 বাজিলে ত' আজিৰ ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম